কুমাৰীঘাটত ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ। আদিবাসী হেংগেল অভিযানৰ প্ৰতিবাদী কাৰ্যসূচী। আদিবাসী হেংগেল অভিযানৰ কেন্দ্ৰীয় নেতৃত্বৰ উদ্যোগত আজি এদিনীয়া ভাৰত বন্ধ ঘোষণা কৰাৰ ফলত ঠায়ে ঠায়ে বন্ধৰ বিশেষ প্ৰভাৱ পৰিছে। সমান্তৰালভাৱে আদিবাসী হেংগেল অভিযান তামুলপুৰ ব্লক আৰু বাক্সা জিলা সমিতিৰ উদ্যোগত তামুলপুৰৰ কুমাৰীঘাটৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰি গাড়ী বন্ধ কৰাৰ লগতে কুমাৰীঘাটৰ দোকান পোহাৰ বন্ধ কৰি দিয়ে। প্ৰতিবাদকাৰীসকলে উই ওৱান ST, ন ST, ন ৰেষ্ট, মাৰাংবুৰু উভতাই দিয়ক, আমাৰ দাবী ন্যায্য দাবী আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে। সরকারে এই বন্ধর যোগেদি যদি আমার দাবিখিনি যদি মানি লয় তেতিয়া আমি আৰু মানে অতি মানে জঙ্গী আন্দোলন মানে আমি জঙ্গী আন্দোলন মানে নামি ল'ব পাৰোঁ। শ্ৰী গৌৰম হেমব্ৰম, মই আদিবাসী সিঙ্গেল অভিযান বাক্সা ডিস্ট্রিক্ট কমিটির সেক্রেটারি হওঁ। এই আজিৰ এই ভাৰত বন্ধৰ যোগেদি ভাৰত চৰকাৰক আমি সুখ্যাই দিব বিচাৰিছোঁ যে 2023 চনত প্ৰকৃতিক পূজক আদিবাসীসকলৰ চাহনা ধৰ্মকট দিব মানে মান্যতা দিবই লাগিব 2023 ভিতৰত। দ্বিতীয় আমাৰ দাবী হ'ল অসমৰ আদিবাসীসকলক অতি শীঘ্ৰে অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। তাৰপিছত ঝাৰখণ্ড JMM, পশ্চিমবংগ TMC আৰু উৰিষ্যাৰ BJD কৰ্মী মাহাতো জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে, ইয়াক আমি বিৰোধিতা কৰিছোঁ। তিনিত সান্তালী ভাষাক ঝাৰখণ্ডৰ প্ৰথম ৰাজ্যিক ভাষা হিচাপে মান্যতা প্ৰদান কৰাৰ লগতে অসম, বিহাৰ, পশ্চিমবংগ আৰু উৰিষ্যাত দ্বিতীয় সহযোগী ভাষা হিচাপে মান্যতা প্ৰদান কৰিব লাগিব। ঝাৰখণ্ডৰ গিৰিডি জিলাৰ অৱস্থিত বিশ্বৰ আদিবাসী সান্তালসকলৰ ইষ্ট দেৱতা মাৰাংবুৰু পাৰ্শ্বনাথ পাহাৰক জৈন ধৰ্মাৱলম্বীসকলৰ অবৈধ বেদখলৰ পৰা মুক্তি কৰি সান্তালসকলক উভতাই দিব লাগিব। 5 নম্বৰ, আদিবাসী সমাজত প্ৰচলিত হৈ অহা বংশ পৰম্পৰাগত মাঝি পাৰগানা স্বশাসন ব্যৱস্থা, গণতন্ত্ৰ আৰু সংবিধান প্ৰয়োগ কৰা, সকলোৰে সহায় সহযোগিতা আৰু দলে বলে যোগদান কৰা বাবে কাৰণে এই মানে আমাৰ এই 5টা দাবীৰে আমি সৰ্বভাৰতত আজি 15 জুন তাৰিখে সৰ্বভাৰতত ৰাষ্ট্ৰীয় নেতা চালখান মুৰ্মুৰ নেতৃত্বত সৰ্বভাৰতত এই বন্ধটো ভাৰত বন্ধ আমি ঘোষণা কৰিছোঁ। এই বন্ধৰ যোগেদি ভাৰত চৰকাৰক এইবিলাক দাবী আমি মানে দাবী জনাইছোঁ যাতে এইবিলাক আমাৰ দাবীটো মানি লয়। বন্ধৰ যোগতে আমি গোটেই ভাৰতবৰ্ষখনৰ মহিলাসকল আৰু যুৱকসকলৰ আমি ওলাই আহিছোঁ। এই বন্ধৰ কাৰণে আমি মানে জনজাতিকৰণ আজিলৈকে চান্তালৰ কোনো সুবিধা অসুবিধাৰ মাজতে চলি আছোঁ। আমাৰ চৰকাৰে কোনো আমাৰ দাবী যিখিনি আমি ধৰ্মৰ নীতি, তাৰপিছত ভাষাৰ নীতি আমি মানে সেইবিলাক নোপোৱাৰ কাৰণে আমাৰ এই দাবী মানে আমি যেতিয়ালৈকে চৰকাৰে নামানে তেতিয়ালৈকে আমি এই দাবী আমি চলি থাকিম আৰু কৰি থাকিম। আপুনি চাই আছে দ্য ৰয়েল নিউজ।